ল'বলৈ নতুন মোবাইল ল'বলৈ এইজনে মোৰ পাৰ্টনাৰ হয় মানে পাৰ্টনাৰ মানে কি মোৰ ভাইটিয়ে হয় ওচৰে মোবাইল ল'ম কৈছে গৈ আছোঁ ৰঙাপাৰাত গৈ আছোঁ কি মোবাইল ল'বি কৈ দিয়া Poco X3 ল'ম বুলি কৈছে চাওঁচোন তাত গৈ কি হয় দোকানত চাই থাকিব ভিডিঅ'টো কি মোবাইল লওঁ আজি লওঁ আজি যিটো মোবাইল ল'ম একদম চালিয়াই ল'ম ধুনীয়া So, এতিয়া যাব ওলালোঁ নতুন মোবাইল ল'ম বুলি কৈছে Poco X3 অলপ গাড়ী ষ্টাৰ্ট কৰিলোঁ এতিয়া আপোনালোকে চাই থাকিব ভিডিঅ'টো কেতিয়াও স্কিপ নকৰিব আমি নতুন মোবাইল লৈ আছোঁ আৰু কমেণ্টত দিব মোবাইলটো ভাল হয়নে বেয়া হয় যোনটো মোবাইল আনো বাই আমি গৈ আছোঁ এতিয়া যেতিয়া তাত পামগৈ আপোনালোকক দেখুৱাম মোবাইল কি লওঁ ধুনীয়া ধুনীয়া ইমান বাগান আছে ইয়াত বাগানীয়াবিলাকে ইয়াত চাহপাত তুলি আছে আমাৰতো অসমততো চাহ গছৰে বহুত বিখ্যাত ন চবেই জানাই আপোনালোকে তো আমাৰ ইয়াত আমাৰ অঞ্চলতো আমাৰ গাঁৱৰ বেছি দূৰ নহয় মানে অলপ কাষতে ধুনীয়া ধুনীয়া বাগান আছে চাহ বাগান ভাল লাগে আৰু থাকিবলৈ গৈ আছোঁ আৰু এতিয়া আমি অলৰেডি বহুত দূৰ পালোহি পাম মানে পালোহিয়ে আৰু তো পূৰা ৰঙাপাৰা অলৰেডি সোমাই গ'লোঁ আমি তো এতিয়া সৰু সুৰা মাইনাবিলাক আহি আছে স্কুল ছুটি দিছে তো আমি এতিয়া ৰঙাপাৰা পালোহি অলৰেডি বাছ আমি সোমাই গ'লোঁ এয়া নতুনকৈ এখন দলং নিৰ্মাণ কৰি আছে ইয়াত এইটো আগত ষ্টেচন আছে আমাৰ তো আমি এইফালে যাম এতিয়া যিহেতু নেকি আজি ৰঙাপাৰা বন আছে আমি নাজানো তো ঘূৰি যাব লাগিব এতিয়া ৰঙাপাৰাৰ পৰা বালিপৰা যাব লাগিব এইটো বালিপৰাত খোলা থাকিলে বাৰু লৈ ল'ম তো এতিয়া ঘূৰিব লাগিব আমাৰ বালিপৰা আমি বালিপৰা পালোহি বাছ বাইকটো ষ্টেণ্ড কৰি দিওঁ তাৰপিছত মোবাইলটো এবাৰ মানে চাম মাৰে যথেষ্ট খোলা দেখি আছোঁ ইয়াত বালিপৰাত আৰু আগলৈ কি আছে নাজানো আৰু তো আমি আজি ভাজিদাৰ দোকানত পালোহি বাছ সোমাই গৈছোঁ আৰু নতুন মোবাইল এটা ল'ম আমার বাজিদা এইটো বহুত ধুনীয়া ধুনীয়া মোবাইল So guys, আমি অলরেডি মোবাইল লৈ ললো এইটো মোবাইল Realme C31 এটো চাওক সিল বেক এটো চাব পাৰা আপোনালোকে
কমেণ্টত ক'ব ভালনে বেয়া। আহিব আমাৰ ইয়াত বালিপুৰাত আমাৰ দাদাৰ দোকানত বহুত কম লেছ কৰে, যিটো মানে 10.5 ক'লে 9.5 তেনেকুৱাত মানে হেৰি দিব পৰা মানে কিবা এটা কেপাচিটি আছে আৰু। এয়া টেম্পাৰ লগোৱা হৈছে। তো গাইজ আমাৰ অলৰেডি মোবাইল লোৱা হৈ গ'ল আৰু এতিয়া আজি 16 আগষ্ট মোবাইল লোৱা হৈ গ'ল। বছ এতিয়া ঘৰলৈ উভতি গৈ আছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো নাপাহৰিব। আৰু মোৰ মৰমৰ এইটো ভাইটি এইবাৰ কিবা কৈ দিয়া, হাই কৈ দিয়া, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আজি মোবাইল লৈ বহুত সুখী হয়, বহুত সুখী। আপোনালোকৰ মৰম দৰে আমি আছোঁ এনেকুৱাই, আৰু আমাক ছাপোৰ্ট কৰক, আমি আৰু ভাল ভাল ভিডিঅ'বোৰ আনিব পাৰোঁ। বাই। মোৰ বহুত আশা থাকিল আপোনালোকে মোক ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব।